কৃষ্ণ হংকর গুরু হরি রাম হরি রাম 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 হাস্তর উত্তম গীতা ভাগবত ধর্মর উত্তম দেবর উত্তম দৈবকী নন্দন শরণে করু প্রণাম রাম শরণে করু প্রণাম কুকুম্বর গৃহে জন্ম হয়তো সন্ধ্যার গর্ভে বৰদুৱাতে জন্ম লইলে শ্ৰীমন্ত শংকৰে হে ৰাম ৰাম কুকুম্বৰৰ গৃহে জন্ম হয়তো সন্ধ্যাৰ গৰ্ভে বৰদুৱাতে জন্ম লইলে শ্ৰীমন্ত শংকৰে হে ৰাম ৰাম শংকৰ দেৱৰ জন্ম হৈছিল চিৰাং গাঁৱত প্ৰকৃতিৰো সেই ভৰা বৰদুৱা থানত হে ৰাম ৰাম কুকুম্বৰৰ গৃহে জন্ম হয়তো সন্ধ্যাৰ গৰ্ভে বৰদুৱাতে জন্ম লইলে শ্ৰীমন্ত শংকৰে হে ৰাম ৰাম মাতৃ নামে হয়তো সন্ধ্যা পিতা কুকুম্বৰ বৰদুৱাতে জন্ম লইলে শ্ৰীমন্ত শংকৰে হে ৰাম ৰাম কুকুম্বৰৰ গৃহে জন্ম হয়তো সন্ধ্যাৰ গৰ্ভে বৰদুৱাতে
জন্ম লৈলে শ্ৰীমন্ত শংকৰে হে ৰাম ৰাম কেঁচুৱাকা লত মাতৃ গহিলা বৈকুণ্ঠলৈ খেৰহুতি বুঢ়ীয়ায়ে ডাঙৰ কৰিলে এ ৰাম ৰাম কুসুম্বৰৰ গৃহে জন্ম হয়ত সন্ধ্যাৰ গৰ্ভে বৰদুৱাতে জন্ম লৈলে শ্ৰীমন্ত শংকৰে এ ৰাম ৰাম মহেন্দ্ৰ কণ দলি তোলে পঢ়া শুনা কৰে কফলা হে কৰি কবিতা লিখিলে এ ৰাম ৰাম কুসুম্বৰৰ গৃহে জন্ম হয়ত সন্ধ্যাৰ গৰ্ভে বৰদুৱাতে জন্ম লৈলে শ্ৰীমন্ত শংকৰে বান্ধৱ কৃষ্ণ হে ৰাম ডাঙৰ হৈয়ে গুৰুজনাই কীৰ্তন দশম লিখে ভকতৰ হাৰতত্ব সমাজক দিলে হে ৰাম অমিয়া মাতেৰে গুৰু জগতক মহিলা নামঘৰ সত শ্ৰৱণ কৰি ধৰ্ম প্ৰচাৰিলাই ৰাম ৰাম শংকৰদেৱ কিনো তোমাৰ লীলা কলি যুগত নাম ধৰ্ম প্ৰচাৰ কৰিলা শংকৰদেৱ কিনো তোমাৰ লীলা কলি যুগত নাম ধৰ্ম প্ৰচাৰ কৰিলা ৰাম ৰাম দল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা শংকৰদেৱ কিনো তোমাৰ লীলা কলি যুগত নাম ধৰ্ম প্ৰচাৰ কৰিলা নাম ধৰ্ম ভকতিক কৰিলা প্ৰচাৰ শংকৰকে গুৰু মানি লোৱা সৰ্বজন শংকৰদেৱ কিনো তোমাৰ লীলা কলি যুগত নাম ধৰ্ম প্ৰচাৰ কৰিলা শংকৰ গুৰু নামে গুৰু জনাজাত হৈলা বৈকুণ্ঠৰ নাম আমি ভকতক দিলা বৈকুণ্ঠৰ নাম আমি ভকতক দিলা বৈকুণ্ঠৰ নাম আমি ভকতক দিলা ও ৰাম জয় হৰি।